নমস্কাৰ। জ্যোতিষ শিকোৱা হওক শীৰ্ষক শিক্ষামূলক আৰু জ্ঞানমূলক শিতানলৈ আপোনালোক আটাইকে মই জ্যোতিষ মহৰ্ষি মণি কাশ্যপে স্বাগতম জনাইছোঁ। বৈদিক জ্যোতিষৰ দুটা মূল ভেটি, এই ভেটি সম্পৰ্কে আপোনালোকৰ আগত চমুকৈ অৱগত কৰাই দিম, চমুকৈ পৰিচয় কৰাই দিম। আপোনালোকে ওপৰৰ স্ক্ৰীণত লক্ষ্য কৰিব, ওপৰৰ স্ক্ৰীণত দিয়া আছে যে নৱগ্ৰহ। বৈদিক জ্যোতিষৰ মূল ভেটি হৈছে নটা গ্ৰহ। এই নটা গ্ৰহক আমি নৱগ্ৰহ বুলি কওঁ। নৱগ্ৰহৰ ওপৰত ভিত্তি কৰি বৈদিক জ্যোতিষৰ মূল ভেটি গঠিত হৈছে আৰু তাৰ লগত আছে ৰাশিচক্ৰৰ পৰিচয়। এই ৰাশিচক্ৰৰ যিটো এইটো যিটো ষ্টাইল হয় বা এইটো যি পদ্ধতি হয়, এইটো পদ্ধতিটো আমাৰ পূৰ্ব ভাৰতত বিশেষকৈ অসম আৰু বেংগল, যিটো অসম আৰু বংগত, পশ্চিমবংগত বিশেষকৈ এই পদ্ধতিটো ব্যৱহাৰ কৰা হয়। গতিকে এই দুইটা পদ্ধতি, এই দুইটা ভেটি সম্পৰ্কে চমুকৈ আপোনালোকৰ আগত পৰিচয় কৰাম। প্ৰথমে আমি আহিছোঁ ৰাশিচক্ৰলৈ। ৰাশিচক্ৰ যদি কওঁ যে ৰাশিচক্ৰত কি হয়, 12টা ৰাশি আছে। এই 12টা ৰাশি কেনেকৈ পোৱা গ'ল? আমি জানো যে এটা নৱমণ্ডলত এটা সম্পূৰ্ণ যদি এটা পৰিভ্ৰমণ কৰিব লগা হয়, তেতিয়াহ'লে তাত 360 ডিগ্ৰী থাকে। গতিকে 360 ডিগ্ৰীত আমি 12টা ৰাশিত ভাগ কৰা হৈছে। গতিকে 12টা ৰাশিত প্ৰতিটোতে 30 ডিগ্ৰীকৈ তেতিয়াহ'লে 12টা ৰাশি হ'ব। এতিয়া আহকচোন চাওঁ আমি এই 12টা ৰাশিনো কি। গতিকে ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি, দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি, তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি, চতুৰ্থ ৰাশিটো হৈছে কৰ্কট ৰাশি, পঞ্চম ৰাশিটো হৈছে সিংহ ৰাশি, ষষ্ঠ ৰাশিটো হৈছে 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি, 7 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি, 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি, 9 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি, আৰু 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি, 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি, আৰু 12 নম্বৰ বা শেষ ৰাশিটো হৈছে মীন ৰাশি। গতিকে প্ৰতিটো ৰাশিতে 30 ডিগ্ৰীকৈ এইদৰে 12টা ৰাশিত সৰ্বমুঠ 360 ডিগ্ৰী পোৱা যায়। গতিকে নৱমণ্ডলত এটা গ্ৰহৰ যিটো পৃথিৱীৰ পৰিভ্ৰমণৰ যিটো ডিগ্ৰী আছে, গতিকে আমি জানো যে 360 ডিগ্ৰী থাকে। তাক 12টা ৰাশিত প্ৰতিটোতে 30 ডিগ্ৰীকৈ 360 ডিগ্ৰী পোৱা গৈছে। গতিকে আমি জানিলোঁ যে ৰাশিসমূহ কি হয়। ৰাশি হ'ল 12টা ৰাশি, আৰু 12টা ৰাশিৰ প্ৰতিটোতে 30 ডিগ্ৰীকৈ আছে, সমান সমানকৈ আছে। গতিকে 30 ডিগ্ৰীকৈ প্ৰতিটোতে আমি 12টা ৰাশিত যদি চাওঁ 360 ডিগ্ৰীৰে নৱমণ্ডল বা এটা সম্পূৰ্ণ ৰাশি চক্ৰত আমি যদি চাওঁ যে 360 ডিগ্ৰী থাকে। এতিয়া আমি আহিছোঁ নৱগ্ৰহলৈ। 9টা গ্ৰহ কিয় লোৱা হৈছে, তাতকৈ বেলেগ বেছি গ্ৰহ কিয় লোৱা হোৱা নাই, আৰু ইয়াৰো নিশ্চয়কৈ বিভিন্ন ধৰণৰ কাৰণ আছে। এই গোটেইসমূহ কাৰণ আমি ভৱিষ্যতৰ যিসমূহ পৰৱৰ্তী পৰ্যায়ত নিশ্চয়কৈ আপোনালোকৰ সন্মুখত বিস্তৰভাৱে মুকলি কৰিম। এতিয়া আমি চাওঁ যে নৱগ্ৰহনো কি কি আমাৰ 9টা গ্ৰহ। নৱগ্ৰহ হ'ল, প্ৰথম গ্ৰহ হ'ল ৰবি, দ্বিতীয় গ্ৰহ হ'ল চন্দ্ৰ, তৃতীয় গ্ৰহ মংগল, চতুৰ্থ গ্ৰহ বুধ, পঞ্চম গ্ৰহ হ'ল বৃহস্পতি, ষষ্ঠ গ্ৰহ হ'ল শুক্ৰ, সপ্তম গ্ৰহ হ'ল শনি। আমি জানো যে যি 7টা বাৰ আছে, সেই 7টা বাৰ লৈ পেলাই 1ৰ পৰা 7লৈকে এই 7টা গ্ৰহ আমি পাওঁ। আৰু তাৰ লগত যুক্ত হৈছে 8 নম্বৰ গ্ৰহ হ'ল ৰাহু, 9 নম্বৰ গ্ৰহ হৈছে কেতু। ৰাহু আৰু কেতু যদিও ছায়া গ্ৰহ বুলি কোৱা হৈছে, ৰাহু আৰু কেতু ছায়া গ্ৰহ বুলি কোৱা হৈছে জ্যোতিষত, কিন্তু মানৱ জীৱনত তাৰ যি পৰিণাম আছে, তাৰ যি প্ৰভাৱ আছে, আৰু সেইকাৰণে ৰাহু আৰু কেতুক গ্ৰহৰ মৰ্যাদা দিয়া হৈ পেলাই নৱগ্ৰহৰ ভিতৰত অন্তৰ্গত কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী পৰ্যায়সমূহত চাম যে নৱগ্ৰহবিলাকৰ কাৰকতা কি আছে, আৰু ৰাশিসমূহৰ লগতে নৱগ্ৰহৰ সম্পৰ্ক কি, এই ৰাশিসমূহৰ স্থান কি আছে, এই গোটেইসমূহ বস্তু আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ কাৰণে মুকলি কৰিম। আজিৰ খণ্ডটোত, যিটো প্ৰথম খণ্ডটোত আমি কি জানিলোঁ, আমি আকৌ এবাৰ ৰিপিট কৰি দিছোঁ যে ৰাশি বুলি ক'বলৈ গ'লে ৰাশি আৰু গ্ৰহ এইকেইটা হ'ল ভাৰতীয় বৈদিক জ্যোতিষৰ মূল ভেটি। ৰাশি বুলি কোৱাৰ লগে লগে তাত কেইটা ৰাশি আছে? 12টা ৰাশি আছে। কি কি ৰাশি আছে? আমি ৰাশি চক্ৰ অনুসৰি যিটো পালোঁ, এই 12টা ৰাশি আছে, গোটেই 12টা ৰাশিটো পালোঁ। তাৰপিছত আমি আহিলোঁ গ্ৰহলৈ, যে গ্ৰহ কেইটা আছে? 9টা গ্ৰহ। কি কোৱা হৈছে তাক? নৱগ্ৰহ বুলি। গতিকে নৱগ্ৰহ বুলি কোৱাৰ লগে লগে এয়া আমি ৰবিৰ পৰা, ৰবি, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু, এই 9টা গ্ৰহলৈ আমি নৱগ্ৰহ পালোঁ। গতিকে ৰাশি আৰু গ্ৰহ সম্বন্ধে আমি আজি জানিব পাৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকৰ কাৰণে ৰাশিসমূহৰ লগত গ্ৰহৰ কি সম্বন্ধ আছে, বা আমাৰ জনম ৰাশি বুলি ক'লেনো আমি কি বুজোঁ, জনম লগ্ন বুলি